যেতিয়া কংগ্ৰেছৰ চৰকাৰ আহিব প্ৰথম কেবিনেট মিটিঙত এইটোৱে কাম আমি কৰিম যে যিমানবোৰ মাটি অবৈধভাৱে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কোম্পানীয়ে অসমৰ ভিতৰত লৈছে গোটেইবোৰ মাটি আমি দুখীয়া ৰাইজৰ মাজত ভিতৰত কৰিম। ফৰেষ্টত যে এনক্ৰচমেণ্ট হ'ব নালাগে, আজিৰ ৰায়দানটোৱে এইটো প্ৰমাণ কৰিলে। যিসকলে ইমান দিনে ইয়াক লৈ ৰাজনীতি কৰি আছিলে, মই বিশ্বাস কৰোঁ যে আজিৰ পৰা ৰাজনীতি ওৰ পৰিব। কংগ্ৰেছ দলে যিটো কৈ আছিল যে আমাৰ চৰকাৰ আহিলে আমি ঘূৰাই দিম মাটি, আজি সেই ৰাস্তাটো উচ্চ ন্যায়ালয়ে বন্ধ কৰি দিলে। ইমান দিন কংগ্ৰেছ দলে কি কৈ আছিল যে আমাৰ চৰকাৰ আহিলে আমি মাটি ঘূৰাই দিম। চৰকাৰ আহক নাহক বেলেগ কথা। দুই এজনে যদি বিশ্বাসো কৰিছিল যে কংগ্ৰেছ চৰকাৰ আহিলে আমি মাটিটো ঘূৰাই পাম, আজি উচ্চ ন্যায়ালয়ে এক প্ৰকাৰ চিলমোহৰ মাৰি দিলে যে কাটাতাৰৰ বেৰা কৰি দিয়ক, প্লেণ্টেশ্যন কৰি দিয়ক, ভৱিষ্যতে কোনোবা সোমালে অফিচাৰজন দায়ী হ'ব।